Hello everyone, welcome to Spectrum classes. আজি আমি আহি পাইছো হেলো এলকেন আৰু হেলোইনৰ লেকচাৰ নাম্বাৰ 3. অলৰেডি আমি আমাৰ যোৱা দুটা লেকচাৰ নাম্বাৰ 1 আৰু 2 ত আমি কি ডিসকাস কৰিলো আমি ডিসকাস কৰিলো হেলো এলকেন আৰু হেলোইন কেনেকুৱা ধৰণৰ হয় কাক কোৱা হয় ইয়াক আমি কেনে ধৰণে শ্ৰেণী বিভাজন কৰা হৈছে আৰু ইয়াৰ কেনে ধৰণে নামাকৰণ কৰা হৈছে নামাকৰণ দুই ধৰণৰ আছিল এটা হয় আমাৰ সাধাৰণ নাম আৰু এটা হয় আমাৰ আইইউপিএসি নাম তো এইখিনি পঢ়ি হোৱাৰ পাছত আমাৰ এনসিআরটি টেক্সট বুক যিখন আছে তোমালোকৰ তাত কিছুমান পাঠস্থ প্ৰশ্নমালা আছিল লাষ্ট ক্লাছত মই তোমালোকৰ কাৰণে সেইখিনি হোমৱৰ্ক দিছিলো তো যদি তোমালোকে কোনোবাই কৰিছা তেতিয়া হলে এবাৰ মিলাই চাব পাৰা মই আজিৰ ক্লাছটোত এই পাঠস্থ প্ৰশ্নমালাখিনি মই তোমালোকক সলভ কৰি দিম লগতে আমি যিখিনি টপিক পঢ়ি আহিলো যেনেকৈ ইয়াৰ শ্ৰেণী বিভাজন ইয়াৰ নামাকৰণ তাৰ ওপৰত আমাৰ এনসিআরটি টেক্সট বুকৰ যেটো ফাইনাল এক্সাৰসাইজ আছে ফাইনাল এক্সাৰসাইজত কিছুমান কোৱেশ্চনছ দিয়া আছে তো সেই কোৱেশ্চনছ খিনিও আজি আমি সলভ কৰিব চাম তো ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰো আজি আমাৰ ক্লাছটো আহা এতিয়া চোৱা আমি স্টার্ট কৰিব লৈছো আমাৰ লাষ্ট ক্লাছৰ আমি যত শেষ কৰিছিলো এইগিটা তোমালোকক এটা পাঠস্থ প্ৰশ্নমালা হয় যিগিটা তোমালোকক হোমৱৰ্ক হিচাপে দিয়া হৈছিল এতিয়া মই এইগিটা তোমালোকক সলভ কৰি দিছো তো সলভ কৰোতে মই তোমালোকক কৈ যাম যে কেনে ধৰণে একচুয়ালি আমি নামাকৰণটো কৰিব লাগে তো যাৰ ডাউট আছে তোমালোকে ভালদৰে চাবা চোৱা ইয়াত দিয়া হৈছে প্ৰথম যেটো যৌগ দিছে যৌগটোৰ নাম দিছে 2 ক্লোৰো 3 মিথাইল পেন্টেন এনেকুৱা যদি আমাক আইইউপি ইটো হৈ আছে এটা আমাৰ আইইউপিএসি নাম তো আইইউপিএসি নামটোত আমি চাব লাগে এই যেনেকৈ দিয়া আছে ইয়াত পেন্ট মানে কেইটা কাৰ্বন হয় পাঁচটা কাৰ্বন হয় এইটো প্ৰথমতে চাব লাগে যেনেকৈ ইয়াত পেন্টেন দিয়া আছে ইয়াত হেক্সেন দিয়া আছে ইয়াত হেপ্টেন দিয়া আছে এইটোৱে কি বুজায় যে আমাৰ যিডাল মেইন চেইন হ'ব সেই মেইন চেইনডালত কেইটা কাৰ্বন আছে তো ইয়াত কেইটা আছে পেন্ট মানে পাঁচটা কাৰ্বন তো আমি প্ৰথমতে আঁকি লওঁ এটা দুটা তিনটা চাৰিটা পাঁচটা আঁকি ললো পাঁচটা কাৰ্বন এটা কি দিছে পেন্ট এন মানে কি এই গুটেই কাৰ্বন বিলাকৰ মাজত কি বান্ধনী আছে একক বান্ধনী আছে তো আমি দিদিও এডাল বান্ধনী যদি ইন থাকিলেতেন তেতিয়া হলে দুডাল বান্ধনী হলেতেন আৰু যদি আইন থাকিলেতেন তেতিয়া হলে কি তিনিডাল বান্ধনী হোৱাৰ চান্স থাকিলেতেন ইয়াত যেহেতু এন আছে তো গুটেই কিটাতে কি হৈছে একক বান্ধনী হৈছে এডালে বান্ধনী হৈছে এতিয়া চোৱা এই পাঁচটা কাৰ্বন এডাল বান্ধনী হৈ গল ইয়াৰ পেন্টেন এতিয়া কৈছে ইয়াৰ 2 নম্বৰ অৱস্থানত ক্লোৰো মানে ক্লোৰিন আৰু 3 নম্বৰ অৱস্থানত এটা মিথাইল মূলক লাগি আছে তো আমি ধৰি লৈছো নাম্বাৰিং কৰিলো মই ইটো সাইডৰ পৰাই কৰিছিলো কৰো 1 2 3 4 5 তো এটা কৈছে কি 2 নম্বৰত ক্লোৰিন লাগি আছে লগাই দিয়া 2 নম্বৰত এটা ক্লোৰিন লগাই দিয়া আৰু 3 নম্বৰত কি লগাই দিয়া এটা মিথাইল লগাই দিয়া 3 নম্বৰত মই এটা মিথাইল মূলক লগাই দিছো হৈ গল এতিয়া আমি কি বাকি যিকিটা আমাৰ কাৰ্বনৰ এই যোজ্যতা আছে কিহেৰে পূৰণ কৰিম আমি হাইড্ৰোজেনেৰে পূৰণ কৰিম ইয়াতে কাৰ্বনত এডাল বান্ধনী হৈ আছে তো হাইড্ৰোজেন কেইটা লাগি থাকিব তিনটা ইয়া তিনিডাল বান্ধনী তো হাইড্ৰোজেন লাগি থাকিব এটা ইয়া তিনিডাল বান্ধনী তো হাইড্ৰোজেন লাগি থাকিব এটা ইয়া দুডাল বান্ধনী তো ইয়াত হাইড্ৰোজেন লাগি থাকিব দুটা আৰু ইয়াত যেহেতু এডাল বান্ধনী হৈ আছে কাৰ্বনৰ হাইড্ৰোজেন কেইটা লাগি থাকিব তিনিটা তো আমি এনে ধৰণে আঁকিব পাৰো তো একেদৰে এইগিটা আমি চাই যাও চোৱা ইয়াত কি দিছে চোৱা এইখিনি যি লাগি থাকে আমি পিছত চাম প্ৰথম চোৱা ইয়াত কি দিয়া আছে হেক্সেন হেক্স মানে কেইটা কাৰ্বন 6টা কাৰ্বন কিন্তু ইয়াৰ আগত দি আছে সাইক্লো মানে এই যে 6টা কাৰ্বন লাগি আছে এটা ঘূৰণীয়াভাৱে লাগি আছে মানে সাইক্লিক ওয়েট লাগি আছে তো কেনেকুৱা মই 6টা কাৰ্বন তোমালক এনেকা ধৰণে আঁকি দেখিছো এইটো আমি 6টা কাৰ্বন মই এনেকুৱা ধৰণে আঁকি দেখাইছো ইয়াৰে যিবিলাক জয়নিং পইণ্টছ হয় এইবোৰে কি বুজাই আছে এটা কাৰ্বন বুজাই আছে ঠিক আছে তেনেকুৱা এটা 6টা কাৰ্বন সাইক্লোহেক্সেন আমাৰ হৈ গল এতিয়া কৈছে ইয়াত 1 নম্বৰ অৱস্থানত ক্লোৰিন আৰু 4 নম্বৰ অৱস্থানত কি লাগি আছে ইথাইল তো মই নাম্বাৰিং কৰি লৈছো প্ৰথমতে 1 2 3 4 5 আৰু ইফালে 6 তো 1 নম্বৰ অৱস্থানত কি লাগি আছে ক্লোৰিন তো ইয়াত কি লগাই দিয়া এটা ক্লোৰিন লগাই দিয়া আৰু 4 নম্বৰ 1 2 3 4 নম্বৰত কি লাগি আছে এটা ইথাইল মানে কি CH2 CH3 আমি লিখিছিলো নহয় যোৱাটো ক্লাছত মনত আছে তোমালোকৰ CH3 CH2 এনেকৈ হলে ইয়াৰ নামটো কি আছিল ইথাইল আছিল এনেকৈ লিখি লৈছিলো এলকাইল মূলক বিলাক ইথাইল এন প্ৰপাইল আইসোপ্ৰপাইল এন বিউটাইল আইসোবিউটাইল সেকেন্ডাৰী বিউটাইল টাৰচিয়াৰী বিউটাইল এইবিলাক আমি লিখি লৈছিলো নহয় ঠিক আছে তো এই দুটা গম পালা তো এই মতে এবাৰ আমি চাও এই থাৰ্ডটো এবাৰ চাও থাৰ্ডটো এবাৰ কৰিব চাও যিসকলে বুজি পাইছা বা কৰি লৈছা হিহঁতৰ কাৰণে ঠিক আছে যিসকলে বুজি নাই বুজি পোৱা নাছিলা ইহঁতে এবাৰ চাই লোৱা ইয়াত কি দিয়া আছে চোৱা হেপ্টেন মানে কেইটা 7টা কাৰ্বন লিখি লোৱা 1 2 3 4 5 6 7 7টা কাৰ্বন পাই গলো 7টা কাৰ্বনত এবাৰ মই কি কৰিলাম প্ৰথমতে নাম্বাৰিং কৰিলাম হতে তো নাম্বাৰিং মই ইফালৰ পৰা কৰিব পৰা ইফালৰ পৰা ঠিক আছে মই ইফালৰ পৰা কৰিছো এবাৰ মই ইফালৰ পৰা কৰি দিও 1 2 3 4 5 6 আৰু 7 এটা চা 4 নম্বৰত কি লাগি আছে টাৰচিয়াৰী বিউটাইল মই
আকি দেখুৱাইছিলো ন টাৰ্চিয়াৰি বিউটাইল মানে কি আছিল CH3 CCH3 ইফালে CH3 ইটো এই গুটে মূলকটো কি বুলি কোৱা হয় টাৰ্চিয়াৰি বিউটাইল আৰু এই মূলকটো কাৰ যোগেৰে লাগে এই কাৰ্বনটোৰ যোগেৰে লাগে তো ইয়াত কি হৈ আছে 4 নম্বৰ অৱস্থানত কি লাগি আছে টাৰ্চিয়াৰি বিউটাইল তো লগাই দিও এইটো কাৰ্বন লিখিলো আৰু কাৰ্বনৰ লগত কি লাগি থাকে তিনিটা মিথাইল মূলক লাগি থাকে এইটো লগাই দিয়া আৰু বাকি ইয়াত কি 3 নম্বৰ অৱস্থানত কি লাগি আছে আয়োডিন তো 3 নম্বৰ অৱস্থানত কি লগাই দিয়া আয়োডিন লগাই দিয়া বাকি ইয়াত চোৱা হেপ্টেন এটা বস্তু মই ক'ব পাহৰি গৈছিলো হেপ্টেন হৈ আছে যেটো এন মানে ইয়াৰ গুটে কিডালত কি আছে একক বান্ধনী গুটে কিডাল কি একক বান্ধনীৰে যুজিত হৈ আছে তেনেকুৱা বাকি এটা জাস্ট দিয়া যোজ্যতা কিটা ফুলফিল কৰি দিয়া ইয়াত কাৰ্বনত এডাল বান্ধনী থাকিলে হাইড্ৰোজেন কেইটা তিনিটা দুডাল থাকিলে কেইটা দুটা তিনডাল থাকিলে কেইটা এটা তিনডাল থাকিলে এটা দুডাল থাকিলে দুটা দুডাল আছিল তো দুটা ইয়াত এডাল আছে তো ইয়াত কি হৈ গল আমাৰ তিনিটা ওকে তো এটো আমাৰ হৈ গল 4 টাৰ্চিয়াৰি বিউটাইল 3 আয়োডো হেপ্টেন নেক্সট আহা 1,4 ডাইব্ৰমো বিউট 2 ইন তো কি দিছে বিউট বিউট মানে কেইটা কাৰ্বন চাৰিটা এটা দুটা তিনিটা চাৰিটা আৰু কৈ দিছে ইন মই কলো ন ইন হলে কি হ'ব ডি বান্ধনী কিমান নম্বৰ অৱস্থানত 2 নম্বৰ অৱস্থানত তো এটুক যদি মই 1 নম্বৰ দিও এটুক 2 3 4 তো 2 নম্বৰ অৱস্থানত কি লাগি আছে এটা ডি বান্ধনী এডাল হৈ আছে আৰু 1 নম্বৰ আৰু 4 নম্বৰত ডাইব্ৰমো ডাই মানে দুটা ব্ৰমো মানে ব্ৰমিন লাগি আছে কি নম্বৰ 1 নম্বৰত লগাই দিয়া এটা ব্ৰমিন আৰু 4 নম্বৰত লগাই দিয়া এটা ব্ৰমিন বাকি দিয়া কাৰ্বনৰ যোজ্যতাবিলাক পূৰণ কৰা হাইড্ৰোজেনেৰে তো কাৰ্বনত ইয়াত কি হৈ আছে এটো একক বান্ধনী হ'ব তো দুটা বান্ধনী থাকিলে ইয়াত কি হ'ব দুটা হাইড্ৰোজেন ইয়াত তিনডাল বান্ধনী হৈ আছে তো এটা হাইড্ৰোজেন তিনডাল বান্ধনী এটা হাইড্ৰোজেন দুডাল বান্ধনী দুটা হাইড্ৰোজেন তো হৈ গল আমি এটো এবাৰ আহে আমাৰ এনসিআরটি এক্সাৰসাইজৰ সলিউশন খিনি আহা এনসিআরটি এক্সাৰসাইজৰ যেটো আমাৰ সলিউশন আছে এই সলিউশন খিনি কৰিব চাও তো ইয়াত যেটো আমাৰ ফাৰ্স্ট কোৱেশ্চন আছিল যে তলত দিয়া যিবোৰ হেলাইট আছে হেলাইট বিলাকৰ আইইউপিএসি নামটো লিখিব দিছে আইইউপিএসি নাম লিখা আৰু এলকাইল এলাইল বেনজাইল ভিনাইল অথবা এৰাইল হেলাইট হিচাপে শ্ৰেণী বিভাজন কৰা তো ইয়াত আমি প্ৰথমতে মই শ্ৰেণী বিভাজন কৰাটো দেখুৱাইছো মই তো চোৱা আমি শ্ৰেণী বিভাজন কৰিম এতিয়া ইয়াত কি কি শ্ৰেণী বিভাজনটো আমি কৰি আহিছিলো কেনেকা পাইছিলো আমি এটাটো শিকিছিলো 1 ডিগ্ৰী কাক কয় 2 ডিগ্ৰী কাক কয় 3 ডিগ্ৰী কাক কয় আৰু নেক্সট আমি কি শিকিছিলো যে এইবোৰ কি এলাইলিক হয় নে এলকাইল হয় নে বেনজাইল হয় নে ভিনাইল হয় নে এৰাইল হয় তো আমি সেই তেনেকা ধৰণে আমি কি কৰিব লাগিব শ্ৰেণী বিভাজন কৰিব লাগিব তো প্ৰথমতে শ্ৰেণী বিভাজনতে চাই লৈছো চোৱা প্ৰথমতে সাপোজ এইটো দিছে কোৱেশ্চন নম্বৰ 1 ওকে কোৱেশ্চন নম্বৰ 1 ত এইটো এনেৱাকে ইয়াৰ যেটো যোগটো দিয়া আছে এটা যোগটোক মই ইয়াৰ বান্ধনীবোৰ অলপমান ভালদৰে মই আকি দেখুৱাইছো ইয়াতে অলপমান মই ভালদৰে আকি দেখুৱাইছো এনেৱাকে বস্তুবোৰ ক্লিয়াৰ নহয় তো ইয়াত মই এটুক এনেৱা ধৰণে আকি দেখুৱাইছো চোৱা ইয়াত আমি চাম যিটা ব্ৰেকেটত আছে ন ব্ৰেকেট গিটা আমাৰ সাইড চেইন হিচাপে আমি দেখুৱাম তো ইয়াত চোৱা মেইন চেইনত কি আছে প্ৰথমতে CH তো CH আৰু ইয়াত কি লাগি আছে CH3 পিছত দেখিছো এই CH ৰ লগত কি লাগি আছে এই CH3 দুটা লাগি আছে তো CH3 লগাই দিছো এই CH ৰ লগত কি লাগি আছে ক্লোৰিন লাগি আছে আমি এনেকাকে যাম ন ইফালৰ পৰা CH ৰ লগত কি লাগি আছে ক্লোৰিন লাগি আছে আৰু শেষত কি লাগি আছে CH3 লাগি আছে এতিয়া আমাক ক'ব লাগে ইয়াত যেটো ক্লোৰিন হৈ আছে এই ক্লোৰিনটোৰ ডিগ্ৰী কিমান হেতু উলিয়াব লাগে তো ডিগ্ৰীটো কেনে ধৰণে উলিয়াইছিলো আমি ডিগ্ৰীটো আমি কি উলিয়াও যে ক্লোৰিনটো যেটো কাৰ্বনৰ লগত লাগি থাকে সেই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত ডাইৰেক্টলি লাগি আছে তো ইয়াত চোৱা ইয়াত যদি মই চাব যাও ইয়াত এই যেটো কাৰ্বন এই কাৰ্বনটো ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে এটা কাৰ্বন আৰু দুটা কাৰ্বন সেই কাৰণে কিমান আছে ইয়াৰ 2 ডিগ্ৰী এতিয়া মই কৈছে এইটো কেনেকুৱা ধৰণৰ হয় ইয়াত চোৱা ইটো আমাৰ কি হৈ আছে এটা এলকাইল মূলকৰ লগত লাগি আছে সেই কাৰণে নামটো কি হৈছে মানে শ্ৰেণী বিভাজন কৰিলে আমি কি পাও সেকেন্ডাৰী এলকাইল হেলাইট এতিয়া আহা আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি কৈছে তো 2 নম্বৰ কোৱেশ্চনত আমাৰ কোৱা আছে তো ইয়াত আমাৰ যেটো ক্লোৰিন আছে ক্লোৰিনটো কেইটা কাৰ্বনৰ লগত ক্লোৰিনটো যেটো কাৰ্বনৰ লগত লাগি আছে সেই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে দুটা কাৰ্বনৰ লগত এটো এটা কাৰ্বন আৰু এটো এটা কাৰ্বন তো হৈছে কি ইটো সেকেন্ডাৰী আৰু লগতে এই গুটেইটো কি হৈ আছে এটা যেহেতু এলকাইল মূলক হৈ আছে তো ইটো হৈ আছে আমাৰ এলকাইল হেলাইট তো সেকেন্ডাৰী এলকাইল হেলাইট এতিয়া চোৱা নাম্বাৰ 3 টো চোৱা নাম্বাৰ 3 টো চোৱা ইয়াত যেটো হেলোজেনটো ইটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে এটা কাৰ্বন তো হৈছে কি ইটো প্ৰাইমেৰী আৰু লগতে যেহেতু এটা এলকাইল মূলক তো এলকাইল হেলাইট ওকে ঠিক আছে এটা চোৱা ইয়া যেটো ব্ৰমিনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে ইফালে এটা কাৰ্বন আৰু ইফালে এটা কাৰ্বন তো ইটো হৈ আছে কি সেকেন্ডাৰী আৰু লগতে চোৱা ইটো কি যেহেতু বেনজিন চক্ৰৰ লগত এটা কাৰ্বন লাগি আছে যেটো কাৰ্বন কি সংকৰিত হয় sp3 সংকৰিত হয় তো এই গুটেটো কি হৈ আছে এটা বেনজাইল মূলক আৰু বেনজাইল মূলকৰ লগত ব্ৰমিন লাগি থাকিলে এটো কি কয় বেনজাইল হেলাইট তো সেকেন্ডাৰী বেনজাইল হেলাইট তেনেকুৱা এতিয়া নেক্সট চোৱা
ইয়াত চোৱা ব্ৰমিনটো যিটো কাৰ্বনৰ লগত লাগি আছে কেইটা কাৰ্বনৰ লগত লাগি আছে এটা কাৰ্বন আৰু দুটা কাৰ্বন তো সেকেন্ডাৰী তো এটা এলকাইল মূলক এলকাইল হ্যালাইড 6 নম্বৰটো চোৱা 6 নম্বৰটো দিছে কি এই ব্ৰমিনটো এইটো কাৰ্বনৰ লগত লাগি আছে কাৰ্বনটো এটা কাৰ্বনৰ লগত লাগি আছে তো প্ৰাইমাৰী ইটো এটা এলকাইল মূলক তো প্ৰাইমাৰী এলকাইল হ্যালাইড নেক্সট চোৱা এটো কি দিয়া আছে এবাৰ x দিয়া আছে এটো চোৱা ইয়াত যেটো আমাৰ হেলোজেন আছে এটো কাৰ্বনৰ লগত লাগি আছে কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে ডাইৰেক্টলি এটা দুটা আৰু তিনটা তো হেতু হৈছে কি টাৰচিয়াৰী আৰু এলকাইল মূলক কাৰণে এলকাইল হ্যালাইড ইয়াত চোৱা ক্লোৰিনটো এটো কাৰ্বনৰ লগত লাগি আছে কেইটা দুটা কাৰ্বনৰ লগত লাগি আছে তো এটো হৈ যাব আমাৰ সেকেন্ডাৰী 2 ডিগ্ৰী হৈ আছে আৰু লগতে এটো কেনেকা ভিনাইল ভিনাইল কি হৈছে চোৱা এই কাৰ্বনটো কি ডি বান্ধনীৰ লগত যুক্ত হৈ আছে ন তো এই গুটেটো কি হৈ আছে আমাৰ ভিনাইল মূলক হৈ আছে আৰু তাৰ লগত যেহেতু ক্লোৰিন লাগি আছে তো হিতে কি সেকেন্ডাৰী ভিনাইল হ্যালাইড সেকেন্ডাৰী ভিনাইল হ্যালাইড নেক্সট চোৱা ইয়াৰ এবাৰ ব্ৰমিনটো ইটো কাৰ্বনৰ লগত লাগি আছে কেইটা কাৰ্বন এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন তো হিটো হৈছে কি 3 ডিগ্ৰী আৰু এটো চোৱা কি হ'ব এটো এলাইল এলাইল কি হৈছে চোৱা এটো ডি বান্ধনী থকা কাৰ্বন আছে আৰু তাৰ লগত থকা কাৰ্বনটো কি হৈ আছে sp3 সংকৰিত কাৰ্বন হৈ আছে তো ইটো আমাৰ কি হৈ আছে এটা এলাইল হৈ আছে এলাইল মূলক হৈ আছে এলাইলৰ লগত ব্ৰমিন লাগি আছে তো কি হৈছে 3 ডিগ্ৰী এলাইল হ্যালাইড নেক্সট চোৱা এবাৰ চোৱা ক্লোৰিনটো কাৰ লগত লাগি আছে এটা বেনজিন চক্ৰৰ লগত লাগি আছে তো বেনজিন চক্ৰৰ লগত লাগি থাকে ডাইৰেক্টলি লাগি থাকিলে ইয়াক কি বুলি কোৱা হয় এৰাইল হ্যালাইড বুলি কোৱা হয় ওকে এনেকুৱা ইয়া যদি ডিগ্ৰী হুদে ইয়া ডিগ্ৰী কিমান হৈ আছে ক'ব গ'লে ইটো কাৰ্বন এই কাৰ্বনটো এটা দুটা লগত লাগি আছে তো 2 ডিগ্ৰী হৈ আছে তেনেকুৱা এতিয়া নেক্সট আহা এতিয়া নেক্সট দিছে 11 নম্বৰটো দা 11 নম্বৰটো কি দিছে 11 নম্বৰটো দিছে চোৱা ইয়াত এইটো ক্লোৰিন এইটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে এটা তো হেই কৈছে নেকি প্ৰাইমাৰী আৰু এইখিনি কি মূলক হৈ আছে ক'ব গ'লে এইখিনি হৈ আছে আমাৰ বেনজাইল বেনজিন চক্ৰ তাৰ লগত এটা কাৰ্বন যেটো sp3 সংকৰিত হৈ আছে CH2 আৰু গতিকে যেহেতু ইটো বেনজাইল মূলক বেনজাইলিক হৈ আছে মূলক সেইকাৰণে নাম হৈছে কি প্ৰাইমাৰী বেনজাইল হ্যালাইড তেনেকুৱা এটা নেক্সট চোৱা ইয়াত চোৱা ব্ৰমিনটো ডাইৰেক্ট বেনজিন চক্ৰৰ লগত লাগি আছে তো ইটো কি হৈ গ'ল এৰাইল তো হৈছে তোমালোকে গম পালা কেনে ধৰণে আমি শ্ৰেণী বিভাজন কৰো এতিয়া আমি আহি যাও আমাৰ নেক্সট কোৱেশ্চন এনচিআৰটিৰ কোৱেশ্চন আমাৰ 6.2 6.2 কি লিখিব দিছে আমাৰ ইয়াৰ আইইউপিএসি নাম বিলাক লিখিব দিছে তো চাও এতিয়া আমি যেনেকৈ পাঠস্থ প্ৰশ্নমালাত আমি কি কৰিছিলো যে নাম দিয়া আছিল তাৰ পৰা আমাক কি লিখিব দিছে গঠন বনাব দিছিলে এতিয়া আমাক কি দিয়া আছে ইয়াৰ গঠনটো দিয়া আছে গঠনৰ পৰা কি লিখিব দিছে নাম লিখিব দিছে তো গঠনটো প্ৰথমতে এনেকে ধৰণে দিয়া আছে এন ইয়াৰ পৰা তোমালোকৰ বনাব অলপ কিবা অসুবিধা হ'ব পাৰে তো এই গঠনটো কেনেকা ধৰণে লিখিবলৈ যত্ন কৰিবা এনে ধৰণে আমি বনাই চাবা ইহতো কেনেকে লিখু চোৱা মই তোমালোক দেখুৱাই দিছো ইয়াত আছে CH3 কাৰ্বন 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 যিবিলাক আছে ন ব্ৰেকেট নোহোৱা যিবিলাক আছে কাৰ্বন বিলাক এটা লাইনত লিখি লবা প্ৰথমতে তেনেকে ইয়াত চোৱা কি আছে CH3 CH ক লিখি ললা ইটো CH ক লিখি ললা CH3 ক লিখি ললা দেন চোৱা ইটো সাইডৰ পৰা যেতিয়া যাম CH ৰ লগত কি লাগি আছে ক্লোৰিন তো লগাই দিয়া এটা ক্লোৰিন ইফালে CH ৰ লগত কি লাগি আছে এটা ব্ৰমিন লগাই দিয়া ব্ৰমিন হৈ গল এনেকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা ওকে এটা চোৱা ইটো আমি এনেকৈ লিখি ললো এটা আমি নামটো কেনেকৈ বনাছো আৰু নাম দিবৰ কাৰণে প্ৰথমতে আমি মেইন চেইন ডাল বিচাৰি লব লাগে এই জগতত মেইন চেইন কোনডাল হৈ আছে আমাৰ ইডালে আমাৰ হৈ আছে মেইন চেইন ইডাল আমাৰ মেইন চেইন হৈ আছে ইডাল আমাৰ মেইন চেইন এটা মেইন চেইনত কি কৰিব লাগিব নাম্বাৰিং দিব লাগিব 1 2 3 4 নাম্বাৰ দিব লাগিব কোনটো সাইডৰ পৰা দিম এটা মই ইয়াত চোৱা এফালৰ পৰা দিছো 1 2 3 4 তোমালোকে কবা যে ইফালৰ পৰাটো দিব পাৰিলে হেতেন 1 2 3 4 ইফালৰ পৰা কিয় দিলু চোৱা কাৰণ ইফালৰ পৰা নাম্বাৰিং কৰিলে ব্ৰমিনে আমাৰ 2 নম্বৰ অৱস্থান আৰু ক্লোৰিনে আমাৰ 3 নম্বৰ অৱস্থান পাব লাগিছে আৰু ইফালৰ পৰা নাম্বাৰিং কৰিলে ক্লোৰিনে 2 নম্বৰ অৱস্থান আৰু ব্ৰমিনে 3 নম্বৰ অৱস্থান পাব লাগিছে তো এনে ক্ষেত্ৰত চোৱা ইয়াৰ যেটো নাম্বাৰিং দুটা ফালৰ পৰা একে হ'ব লাগিছে 2 3 আৰু ইফালৰ পৰা পাবলে মানে ইফালৰ পৰা নাম্বাৰিং কৰিলে আমি কি পাও 2 3 পাও কিন্তু চোৱা ইয়াত যেহেতু দুটা একে হৈছে এতিয়া চাম আমি ইয়াৰ ভিতৰত এলফাবেটিক্যালি যি আগত আহে হি যাতে আমাৰ কম নম্বৰটো পায় হেতু চাব লাগিব তো এলফাবেটিক্যালি ব্ৰমিনত কি আহে বি আৰু ক্লোৰিনত কি আহে সি আগত কোন আছে আমাৰ ব্ৰমিন আছে তো ব্ৰমিনে সৰু নম্বৰটো পাব লাগিব তো ইফালৰ পৰা নাম্বাৰিং কৰিলে ব্ৰমিনে সৰু নম্বৰটো পায় তো সেই কাৰণে আমি নাম্বাৰিংটো কোনটো সাইডৰ পৰা কৰিম ইটো সাইডৰ পৰা কৰিম তো মই কি কলো প্ৰথমতে চাব লাগে যে কি অৱস্থানত এইবিলাক লাগি আছে ক্লোৰিন বা ব্ৰমিনবোৰ লাগি আছে ইফালৰ পৰা কৰিলে কি নাম্বাৰিং পাও 2 আৰু 3 ইফালৰ পৰা নাম্বাৰিং কৰিলে কি পাও 2 আৰু 3 তো দুটা যেহেতু একে হৈ আছে এতিয়া আমি চাম যে এলফাবেটিক্যালি কোন আগত আহে তো এলফাবেটিক্যালি ব্ৰমিন আগত আহে তো আমি চাম যে ব্ৰমিনে যাতে লোয়েষ্ট নম্বৰটো পায় তো ইফালৰ পৰা আমি নাম্বাৰিং কৰিলে ব্ৰমিনে কি পাব লোয়েষ্ট নম্বৰটো পাব সেই কাৰণে আমি ইটো সাইডৰ পৰা নাম্বাৰিং কৰিছো বুজি পাইছা ঠিক আছে এতিয়া চোৱা তো এতিয়া আমাৰ হৈ গল তো চাৰিটা কাৰ্বন থাকিলে কি হ'ব বিউট
আৰু গোটেইকেইটা একক বান্ধনী আছে তো হৈছে কি n বিউটেন 2 নম্বৰ অৱস্থানত কি লাগি আছে ব্ৰম 3 নম্বৰ অৱস্থানত ক্লোৰিন তো সেই কাৰণে 2 ব্ৰম 3 ক্লোৰ বিউটেন একেদৰে এইটো চোৱা ইয়াতো আমাৰ মেইন চেইন কোনটা লৈ আছে এইডাল আমাৰ হৈ আছে কি মেইন চেইন দুটা কাৰ্বন আছে তো নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিম ইফালৰ পৰা কৰিম আমি চোৱা 1 আৰু ইফালে 2 কিয় কাৰণ ইফালৰ পৰা নাম্বাৰিং কৰিলে আমাৰ কেনেকুৱা হৈ আছে 1 1 1 2 2 ইফালৰ পৰা নাম্বাৰিং কৰিলে বিকজ এক নম্বৰ অৱস্থানত তিনিটা মূলক লাগি আছে ব্ৰমিন ক্লোৰিন ফ্লোৰিন আৰু ইফালৰ পৰা নাম্বাৰিং কৰিলে আমাৰ কি হৈ আছে ক'ব গ'লে 2 2 সৰি ইফালৰ পৰা নাম্বাৰিং কৰিলে আমাৰ কেনেকুৱা হৈ আছে বস্তুটো চোৱা কেনেকুৱা ধৰণৰ হ'ব ইফালৰ পৰা নাম্বাৰিং কৰিলে 1 1 আৰু ইফালে কি হ'ব 2 2 2 তো ইয়াক যদি ইটো মিলাও একে হৈ আছে ইয়াক মিলালে একে হৈ আছে ইয়াক মিলালে কি আগত আহি আছে ই প্ৰিফাৰ পাই আছে ই আগত আহি আছে ইয়াৰ একটো আগত আহি আছে গতিকে আমি নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিম ইটো সাইডৰ পৰা কৰিম ইফালে তো ইয়াক 1 নম্বৰ দিছো ইয়াক 2 নম্বৰ দিছো তো তেনেধৰণে লিখিছো দুটা কাৰ্বন থাকিলে কি হ'ব ইথ একক বান্ধনী থকাৰ কাৰণে কি হৈছে n ইথেন এটা চোৱা কি লাগি আছে এফালৰ পৰা লিখি যাম তো 1 নম্বৰ অৱস্থানত কি লাগি আছে 1 নম্বৰ অৱস্থানত লাগি আছে আমাৰ ব্ৰম এটা চোৱা তে কোনটো আগত লিখিম আগত কোনটো লিখিম এলফাবেটিক্যালি যেটো আগত আহে ইয়াৰ ভিতৰত চোৱা ফ্লোৰিন আহিলে কি আহিলে f ব্ৰোমিন আহিলে কি আহিব b ক্লোৰিন আহিলে আহিব c তো আগত কোনটো আহিব এলফাবেটিক্যালি b টো আগত আহিব তো ব্ৰোমিনৰ নামটো আগত লিখিম তো সেই কাৰণে লিখিছো 1 ব্ৰম এটা নেক্সট কি দিয়া আছে চোৱা ইফালে 1 ক্লোৰ নেক্সট কি c আহিব তো কি হ'ব এক নম্বৰত কি লাগি আছে ক্লোৰিন লাগি আছে 1 ক্লোৰ আৰু তাৰ নেক্সট কি আহিব ফ্লোৰিন এটা ফ্লোৰিন কত লাগি আছে এক নম্বৰত এটা আৰু 2 নম্বৰত দুটা তো সেই কাৰণে কি হৈছে 1 2 2 তিনটা থাকাৰ কাৰণে কি হৈছে ট্ৰাই ফ্লোৰো ইথেন এনে ধৰণে আমাৰ নামাকৰণ বিলাক কৰে ওকে এনেকুৱা এইবিলাক তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছিলাই নামাকৰণখিনি তথাপিও আমি ইটো চেপ্টাৰত লাগে কাৰণে মই এবাৰ তোমালোকক কৈ দিছো তেনেকুৱা ইয়াতে চোৱা ইয়াতো আমাৰ কি আছে মেইন চেইন প্ৰধান চেইনডাল আমাৰ এডাল হৈছে ইফালৰ পৰা আমি নাম্বাৰিং কৰিছো কিয় কাৰণ ব্ৰোমিনটো একে আগৰ নিচিনা ইফালৰ পৰা নাম্বাৰিং কৰিলে ইফালৰ পৰা নাম্বাৰিং কৰিলে ক্লোৰিনে 1 নম্বৰ পাব ইফালৰ পৰা নাম্বাৰিং কৰিলে ব্ৰোমিনে 1 নম্বৰ পাব যেহেতু এলফাবেটিক্যালি ব্ৰোমিন আগত আহে তো আমি ইটো সাইডৰ পৰা কৰিম 1 2 3 4 তো কি হৈছে চাৰিটা কাৰ্বন থকাৰ কাৰণে কি হৈছে বিউট এটা ইয়াত ত্ৰি বান্ধনী আছে ত্ৰি বান্ধনী কিমান নম্বৰ অৱস্থানত আছে 2 নম্বৰ অৱস্থানত আছে তো সেই কাৰণে চোৱা বিউট টু আইন লিখা হৈছে আৰু ইয়াত কি লাগি আছে আমাৰ সাবস্টিটিউয়েন্ট হিচাপে কি লাগি আছে ইয়াত এটা ব্ৰোমিন লাগি আছে ইয়াত এটা ক্লোৰিন লাগি আছে তো সেই কাৰণে কি হৈছে 1 ব্ৰম 4 নম্বৰৰ ক্লোৰিন 1 ব্ৰম 4 ক্লোৰ বিউট টু আইন ইয়াত চোৱা ইয়াত এবাৰ আমি এইটোকো আমি এনে ধৰণে লিখি লৈছো চোৱা এইটো কাৰ্বনৰ লগত তিনটা CCl3 এনেকুৱা মূলক লাগি আছে তো এইটো CCl3 এটা এইটো এটা আৰু এইটো এটা কাৰ্বনৰ লগত এনেকৈ আমি ইয়াক এনেকৈ আমি লিখি ল'ব লাগিব তেহে তোমালোকে ভালদৰে বুজি পাবা এতিয়া প্ৰথম কাম হৈছে আমাৰ প্ৰধান চেইনডাল ওলোৱা এডাল আমাৰ প্ৰধান চেইন হৈ আছে তিনটা কাৰ্বনৰ এডাল আমাৰ চেইন হৈ আছে তো চেইনত চোৱা কি লাগি আছে চেইনত প্ৰথমতে ইয়াত কি লাগি আছে এই মূলকটো লাগি আছে এইটো এটা মূলক লাগি আছে দেখিছা এটা কাৰ্বন আৰু তাৰ লগত কি লাগি আছে তিনটা ক্লোৰিন কিমান নম্বৰ অৱস্থানত লাগি আছে 2 নম্বৰ অৱস্থানত লাগি আছে আৰু বাকি 1 নম্বৰ অৱস্থানত তিনটা ক্লোৰিন আৰু 3 নম্বৰ অৱস্থানত তিনটা ক্লোৰিন লাগি আছে তেনেকুৱা তো আমি নমেনক্লেচাৰ নামাকৰণ কৰিলে আমি কেনে ধৰণে কৰিম চোৱা কেইটা কাৰ্বন আছে তিনটা কাৰ্বন আছে তিনটা থাকাৰ কাৰণে কি হৈছে প্ৰপ আৰু যেহেতু একক বান্ধনী আছে হৈছে কি প্ৰপেন এতিয়া চাম আমি ইয়াত কি এক্সট্ৰা গ্ৰুপ লাগি আছে তো প্ৰথমতে তো আমাক লাগিলে কি হৈ আছে এইটো ট্ৰাইক্লোৰোমিথাইল এইটো ট্ৰাইক্লোৰোমিথাইল এইটো লাগি আছে কিমান নম্বৰ অৱস্থানত 2 নম্বৰ অৱস্থানত তো সেই কাৰণে কি হৈছে 2 ট্ৰাইক্লোৰোমিথাইল আৰু ইফালে কি লাগি আছে ক্লোৰিন লাগি আছে চোৱা ক্লোৰিন বহুত কিটা লাগি আছে 1 নম্বৰত তিনটা সেই কাৰণে 1 1 1 2 নম্বৰত এটা 2 আৰু 3 নম্বৰত আকৌ তিনটা তো 3 3 3 টোটাল কেইটা লাগি আছে আমাৰ 7টা তো সেই কাৰণে 7টাৰ কাৰণে কি লিখিছো হেপ্টা ক্লোৰোপ্ৰপেন তো তেনেকুৱা তো নামবিলাক চাবা অলপ ভালকে কনফিউজিং হয় কেতিয়াবা ভুল হৈ যাব পাৰে তো ভালদৰে চাবা এটা এক্সাৰসাইজ নেক্সট আহি যোৱা আমাৰ CH3C এইটো এনেকুৱা ধৰণে দিয়া আছে এনেকৈ লিখা আছে তো ইয়াক আমি ভালদৰে এনে ধৰণে আমি বনাই লিখিব লাগিব কি লাগি আছে মই কৈছো যে ব্ৰেকেটত দিয়া কিটা সাইডে সাইডে লিখিবা ব্ৰেকেটত নিদিয়া কিটা লাইনত লিখিবা তো ইয়াত CH3 আৰু ইফালে C নেক্সট কি আছে CH আৰু নেক্সট কি আছে CH3 ফালৰ পৰা যাবা এই কাৰ্বনৰ লগত কি লাগি আছে এইটো C6H4 মানে কি বুজাইছে এইটো হৈ আছে ক'ব গলে এটা বেনজিন চক্ৰ লাগি আছে বেনজিন চক্ৰ হৈ আছে ওকে তো এইটো এটা বেনজিন চক্ৰ আৰু PCl P মানে কি বুজাইছে পেৰা আমি পঢ়িছিলো ন অৰ্থ মেটা পেৰা তো P মানে কি বুজাইছে পেৰা অৱস্থান তো এই C6 বেনজিন চক্ৰটোৰ এটা সাইড আমাৰ কি লাগি আছে এই প্ৰধান চেইনডালৰ লগত লাগি আছে আৰু ইয়াৰ ৰেসপেক্টত যেটো আমাৰ পেৰা পজিশন হ'ব এই পেৰা পজিশনত কি লাগি আছে আমাৰ ক্লোৰিন লাগি আছে পেৰা মানে কি 1 4 পজিশন এটো যদি আমি দিও 1 2 3 4 তো 4 নম্বৰ অৱস্থানত কি লাগি আছে আমাৰ ক্লোৰিন লাগি আছে
তেনেকা দুটা লাগি আছে সয় দুটা দেখুৱাইছে তো তলফালে মই আৰটা আঁকি দিছো বাকি CH ৰ লগত কি লাগি আছে ব্ৰমিন লাগি আছে তাৰ নামাকৰণ কৰিম মূল চেইনডাল আমাৰ এডাল হৈ আছে মূল চেইন নাম্বাৰিংটো কোনটো সাইডৰ পৰা কৰিম নাম্বাৰিং ইফালে ব্ৰমিনে যত ব্ৰমিনে আমাৰ কি হ'ব লিষ্ট নাম্বাৰ পায় এটো হৈ আছে আমাৰ 1 আৰু এটো হৈ আছে আমাৰ 2 তো এই কাৰণে সোয়া 1 আৰু এটো হৈ আছে আমাৰ 2 এটা ইয়াত কি হৈ আছে ইয়াত কি দিয়া আছে এবাৰ আমাৰ 2 ব্ৰমো 3 সৰি ইয়াত এটা মিস্টেক হৈছে ইটো নাম্বাৰিংটো আমি ব্ৰমিনৰ পৰা ইফালৰ পৰাহে হ'ব নাম্বাৰিংটো ইয়াৰ পৰা হ'ব 1 2 3 আৰু 4 এবাৰ ঠিক আছে ইটো 2 ব্ৰমিনে আমাৰ কি কৰিব সেকেন্ড পজিশন পাব আমি ইফালৰ পৰাহে কৰিব লাগিব নাম্বাৰিং ব্ৰমিনৰ পৰা ষ্টাৰ্ট নকৰো ইফালৰ যত চেইনডাল আমাৰ ষ্টাৰ্ট হৈছে তাৰ পৰা আমি ষ্টাৰ্ট কৰিম নাম্বাৰিং 1 2 3 4 তো 2 ব্ৰমো 2 নম্বৰত ব্ৰমো 3 নম্বৰত সোয়া এই গ্ৰুপটোৰ নাম কি লাগি আছে 4 ক্লোৰোফিনাইল যদি বেনজিন এটা চক্ৰ কোনোবা মেইন চেইনৰ লগত লাগি থাকে ইয়াৰ নামটো কি বুলি লিখো আমি ইয়াৰ নামটো আমি ফিনাইল বুলি লিখো ফিনাইল তো ফিনাইল বুলি লিখিছো এটা সোয়া ফিনাইলৰ লগত কি লাগি আছে ক্লোৰিন আৰু ক্লোৰিনটো কোনটো অৱস্থানত লাগি আছে 4 নম্বৰ অৱস্থানত এই কাৰণে ইয়াৰ নামটো কি বুলি লিখা হৈছে 4 ক্লোৰোফিনাইল এনেকুৱা মূলক কেইটা লাগি আছে দুটা লাগি থাকিলে আমি ডাই বুলি নিলিখো এনেৱাকে যদি ডাঙৰ নাম হয় তেতিয়া হলে ইয়াৰ নামৰ আগত কি দুটা বা ততোধিক যদি শব্দ থাকে সেই নামটো তেতিয়া হলে তাৰ আগত কি বুলি লিখো আমি 20 বুলি লিখো 20 30 তিনটা থাকিলে 30 এনেকুৱা তো আমি ইয়াত কি বুলি লিখা হৈছে 20 তো 20 4 ক্লোৰোফিনাইল 33 অৱস্থানত 20 4 ক্লোৰোফিনাইল আৰু বিউটেন ঠিক আছে তো নাম ইম্পৰ্টেন্ট আছে চাই লবা তেনেকুৱা নেক্সট ফাইবাৰ আমাৰ যেটো লাষ্ট নাম আহিছে লাষ্ট নামটো কি দিয়া আছে ইয়াতো এনেকে লিখি লবা সব ব্র্যাকেট কিটা সাইডে সাইডে লিখিবা মেইন চেইনত এটো কি কাৰ্বন তাৰপিছত কাৰ্বন কি লাগি আছে CH ডাবল বন্ড C আকৌ এই ক্লোৰিনটো ইয়াৰ ওপৰত লাগি আছে আকৌ C6H4 মানে মই কলোৱে বেনজিন চক্ৰ লাগি থাকে আৰু PI মানে কি বুজাই আছে পেৰা অৱস্থানত আয়োডিন লাগি আছে তো এইটো আমাৰ হৈছে গঠনটো এটা সয় ইয়াতো আমি নাম্বাৰিং কৰিম তো নাম্বাৰিং আমি কোনটো সাইডৰ পৰা কৰিম এইটো সাইডৰ পৰা কৰিম এইটো আমাৰ মূল চেইন হৈ আছে কোনডাল এইডাল আমাৰ হৈ আছে মূল চেইন নাম্বাৰিং হ'ব ইফালৰ পৰা 1 2 3 4 ইফালৰ পৰা কিয় কৰিছো কাৰণ ইফালৰ পৰা কৰিলে আমাৰ যেটা সাবস্টিটুয়েন্টে লোয়েষ্ট নাম্বাৰটো পায় সেই কাৰণে আমি ইটো সাইডৰ পৰা কৰিছো 1 2 3 4 এটা কেটা চাৰিটা কাৰ্বন হলে কি হৈ গল বিউট আৰু যেহেতু ইয়াত ডি বান্ধনী আছে সেই কাৰণে কিমান নম্বৰ অৱস্থানত ডি বান্ধনী আছে 1 নম্বৰত তো বিউট 1 ইন হৈ গল আৰু লগতে ইয়াত কি লাগি আছে এবাৰ 1 নম্বৰ অৱস্থানত কি লাগি আছে ক্লোৰিন লাগি আছে আৰু ইফালে এইটো আয়োডোবেনজিনটো লাগি আছে 4 আয়োডোবেনজিন তো 1 নম্বৰ অৱস্থানত কি লাগি আছে ক্লোৰিন আৰু 1 নম্বৰ অৱস্থানত কি লাগি আছে এইটো 4 আয়োডোফিনাইল এইটো ইয়াক যদি নাম্বাৰিং কৰো 1 2 3 4 তো হৈ আছে আমাৰ 4 আয়োডোফিনাইল আৰু 3 নম্বৰ অৱস্থানত দুটা মিথাইল তো 3 ডাইমিথাইল বিউট 1 ইন সাবাইবোৰ ভালদৰে ওকে তো ঠিক আছে আমাৰ এইটা হৈ গল এটা নেক্সট এক্সারসাইজ আহা এবাৰ দিছে তলত দিয়া জৈৱ হেলোজেন যৌগবোৰৰ গঠন লিখিব দিছে এবাৰ আকৌ উলুটাটো কৰিব দিছে তো একে আমি পাঠস্থ প্ৰশ্নমালত কৰি আহিছো আকৌ গঠন কেইটা বনাও তো চাই যোৱা আমি সোনকালে কৰো তো পেন্টেন মানে কেইটা কাৰ্বন পাঁচটা কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন নাম্বাৰিং কৰা তোমালোকে 1 2 3 4 5 এটা কি লাগি আছে 2 নম্বৰত ক্লোৰিন লাগি আছে আৰু 3 নম্বৰত কি লাগি আছে মিথাইল লাগি আছে তো 3 নম্বৰত লগাই দিয়া মিথাইল লগাই দিলো বাকি কিটা আমাৰ কি পেন্টেন এন যেহেতু হৈ আছে সব কিটা কি একক বান্ধনী আৰু বাকি বিলাক ইয়াৰ যোজ্যতা বিলাক পূৰণ কৰা CH3 ইয়াত হ'ব CH ইয়াত হ'ব আমাৰ CH ইয়াত হ'ব CH2 আৰু ইয়াত হৈ যাব আমাৰ CH3 হৈ গল এটো নেক্সট আহা বেনজিন বুলি কোৱা আছে তো প্ৰথমতে আঁকিলোৱা বেনজিনটো মই এনেকৈ আঁকিব পাৰো একে কথা এটো হৈ গল আমাৰ বেনজিন এটা বেনজিনত কি দি আছে P ব্ৰমো ক্লোৰো মানে ব্ৰমো মানে ব্ৰমিন আছে ক্লোৰো মানে ক্লোৰিন আছে আৰু ইহতৰ অৱস্থানটো কি P বুলি দিছে P মানে পেৰা তো প্ৰথমতে যিকোনো এটা আঁকিলো আমি ব্ৰমিনটো আঁকি ললো তো ব্ৰমিনৰ ৰেসপেক্টত পেৰা অৱস্থানত মানে 1 2 3 4 এই পেৰা অৱস্থানত কি লাগি আছে এটা ক্লোৰিন লাগি আছে হৈ গল এনে ধৰণে আমি আকো নেক্সট এবাৰ কি দিয়া আছে সাইক্লোহেক্সেন মানে ছয়টা কাৰ্বন n মানে গুটেকিটা একক বান্ধনী আৰু সাইক্লোহেক্সেন মানে এনেকুৱা গুটেকিটা লাগি আছে এটো হৈ গল আমাৰ সাইক্লোহেক্সেন এবাৰ দিছে যে সাইক্লোহেক্সনত কি দি আছে প্ৰথমতে 1 ব্ৰমো সেকেন্ড অৰবিটাল ঠিক আছে আমাৰ এটা আছে তো 1 ক্লোৰো 4 ইথাইল সাইক্লোহেক্সেন তো ইয়াত নাম্বাৰিং কৰিলো 1 2 3 4 5 আৰু 6 এক নম্বৰত কি লাগি আছে ক্লোৰিন 4 নম্বৰত কি লাগি আছে ইথাইল C2H5 ইথাইল হৈ গল এটা আমাৰ হৈ গল 1 ক্লোৰো 4 ইথাইল সাইক্লো
হেক্সেন তেনেকুৱা তাৰপিছত এইটো কি দিছে এবাৰ আমাৰ 2 ক্লোৰোফিনাইল 1 আয়োডো হেপ্টেন তো হেপ্টেন মানে কেইটা কাৰ্বন 7টা 1 2 3 4 5 6 7 হল এবাৰ নাম্বাৰিং কৰা 1 2 3 4 5 6 7 ওকে তো ইয়াত কি লাগি আছে 1 নম্বৰ অৱস্থানত কি লাগি আছে আয়োডিন লগাই দিয়া এটা আয়োডো বুলি কৈছে 2 নম্বৰ অৱস্থানত কি কৈছে 2 নম্বৰ অৱস্থানত লাগি আছে 2 ক্লোৰোফিনাইল মানে 2 নম্বৰ অৱস্থানত এটা ফিনাইল মূলক লাগি আছে আৰু ফিনাইল মূলকৰ 2 নম্বৰ অৱস্থান মানে ইয়াত যেটো কও এটো যদি 1 নম্বৰ দিও এটো 2 নম্বৰ অৱস্থান 2 নম্বৰ অৱস্থানত কি লাগি আছে ক্লোৰিন এটা লাগি আছে লগাই দিয়া ক্লোৰিন বাকি হৈ গল ইটোৱে কৈছে 2 নম্বৰ অৱস্থানত 2 ক্লোৰোফিনাইল লাগি আছে 1 নম্বৰ অৱস্থানত আয়োডো লাগি আছে বাকি হেপ্টেন মানে গুটি কিটাত কি লাগি আছে আমাৰ সিঙ্গেল বন্ড আৰু বাকি হাইড্ৰোজেন কিটা লগাই দিয়া ইয়াত কিটা তিনটা ইয়াত হ'ব দুটা ইয়াত হ'ব দুটা ইয়াত হ'ব দুটা দুটা ইয়াত হ'ব এটা ইয়াত হ'ব দুটা হৈ গল তেনেকুৱা ধৰণে আমি আঁকিলম নেক্সট আহি যোৱা এবাৰ 2 ব্ৰমো বিউটেন বিউট মানে কেইটা কাৰ্বন 4টা কাৰ্বন n মানে কি গুটি কিটা একক বান্ধনী 2 নম্বৰত কি লাগি আছে ব্ৰমিন ইটো 1 2 3 4 2 নম্বৰত কি লাগি আছে ব্ৰমিন বাকি লগাই দিয়া হাইড্ৰোজেন ইয়াত CH3 ইয়াত CH CH2 ইয়াত CH3 ওকে নেক্সট আহি যোৱা বুজি পাই আছা ন চাই যাবা ভালদৰে তেনেকুৱা এতিয়া ইয়াত কি দি আছে আমাৰ হেপ্টেন মানে কেইটা কাৰ্বন 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এবাৰ 3 নাম্বাৰিং কৰো 1 2 3 4 5 6 7 এটা 3 নম্বৰত কি দিছে আয়োডিন 3 নম্বৰত লগাই দিয়া আয়োডিন তাৰপিছত কিছে 4 নম্বৰত কি দিয়া আছে টাৰ্চিয়াৰি বিউটাইল 4 নম্বৰত টাৰ্চিয়াৰি বিউটাইল তা টাৰ্চিয়াৰি বিউটাইল মই আঁকি দিছিলো কি হয় C ইফালে কি লাগি থাকে CH3 আৰু CH3 গোটে মূলকটো কি বুলি কোৱা হয় টাৰ্চিয়াৰি বিউটাইল আমি আঁকি লৈছিলো আগতে আৰু 3 নম্বৰত কি লাগি আছে আয়োডিন বাকি ইয়াত হেপ্টেন যেহেতু ইয়াত সব কি হৈ আছে আমাৰ একক বান্ধনী হৈ আছে বাকি হাইড্ৰোজেন কিটা ফিল আপ কৰি দিয়া CH3 CH2 CH ইফালে হৈ যাব CH2 CH3 হৈ গল তো এনেকুৱা ধৰণে আমি আঁকে নেক্সট আহি যোৱা এবাৰ আমাৰ কি আছে 1 ব্ৰমো 4 সেকেন্ডাৰী বিউটাইল 2 মিথাইল বেনজিন ইয়াত কি বুলি লিখা আছে বেনজিন বুলি লিখা আছে তো প্ৰথমতে বেনজিনটো বনাই লোৱা একে তো বেনজিন বনাই ললো তাৰ পিছত আমি নাম্বাৰিং কৰি ললো 1 2 3 4 5 6 ইয়াত কি দিয়া আছে এবাৰ 1 নম্বৰ পজিশনত ব্ৰমিন লগাই দিয়া 1 নম্বৰ পজিশনত ব্ৰমিন লাগি আছে 4 নম্বৰ পজিশনত কি লাগি আছে সেকেন্ডাৰী বিউটাইল এটা সেকেন্ডাৰী বিউটাইল কি আছিল সেকেন্ডাৰী বিউটাইল মানে এনেকুৱা আছিল CH3 CH CH2 CH3 তো ইয়াৰ 2 নম্বৰ যেটো পজিশন তাতে আমাৰ কি থাকে ইয়াৰ আমি এলকাইল গ্ৰুপ বনাইছিলো ইয়াত এটা হাইড্ৰোজেন উলিয়াই দিছিলো তো এইটো হৈ আছে আমাৰ সেকেন্ডাৰী বিউটাইল এই গ্ৰুপটো ক'ত লাগি যাব আমাৰ 4 নম্বৰ অৱস্থানত লগাই দিয়া এইটো CH ইফালে CH2 ইফালে CH3 আৰু ইফালে কি হৈ আছে আমাৰ CH3 এই হৈ গল আৰু কি লাগি আছে 2 নম্বৰ অৱস্থানত কি লাগি আছে মিথাইল লাগি আছে CH3 অলপমান ভালকে দেখুৱাই দিছো এটো আমাৰ হৈ আছে CH3 এটো হৈ গল 1 ব্ৰমো 4 সেকেন্ডাৰী বিউটাইল আৰু 2 মিথাইল বেনজিন আৰু লাষ্টৰটো চোৱা এই দুটা কোৱেশ্চন একচুয়ালি আমাৰ কি আছিল পাঠস্থ প্ৰশ্নমালাটো আছিল পাঠস্থ প্ৰশ্নমালাত মইটো কৰি দিয়া নাছিলো সেই কাৰণে মই এইটো এতিয়া কৰি দিছো আৰু এইটোও আমাৰ কি হয় পাঠস্থ প্ৰশ্নমালাত আছে তথাপি মই আৰবাৰ কৰি দিছো বিউট টু ইন বিউট মানে কেইটা কাৰ্বন এটা দুটা তিনটা চাৰিটা নাম্বাৰিং কৰি লোৱা 1 2 3 4 ইয়াৰে 2 নম্বৰ অৱস্থানত ইন আছে ইন মানে দ্বি বান্ধনী আছে 2 নম্বৰ পজিশনত দ্বি বান্ধনী লগাই দিয়া বাকিবোৰত কি আছে একক বান্ধনী আছে 1 নম্বৰ আৰু 4 নম্বৰত ডাই ব্ৰমো মানে দুটা ব্ৰমিন লাগি আছে 1 নম্বৰত এটা ব্ৰমিন লাগি আছে আৰু 4 নম্বৰত এটা ব্ৰমিন লাগি আছে বাকি এটা হাইড্ৰোজেন বিলাক ফুলফিল কৰা তো কিমান হ'ব ইয়াত দুটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন আৰু ইয়াত হাইড্ৰোজেনটো মই ইফালে লগাই দিছো এটা হাইড্ৰোজেন আৰু ইয়াত কেইটা দুটা হাইড্ৰোজেন তো হৈ গল এটো 1,4 ডাইব্ৰমো বিউট 2 তো এনেদৰে আমি এনসিআৰটি 6.1 6.2 আৰু 6.3 গোটেইখিনি সলিউশন আমি চালো তো তোমালোকে ভালদৰে এইখিনি চাবা এবাৰ ৰিভাইজ দিবা নেক্সট আমি হেলো এলকেন হেলোৰিনৰ আমাৰ যিখিনি টপিক আছে নামাকৰণৰ পিছত এইখিনি আমি একাধিক্ৰমে পঢ়ি যাম এই সিৰিজটো আজিৰ বাবে ইয়াতে সামৰিছো থ্যাংক ইউ